হেল্ল' গাইজ দেখিছে ইমান ডাঙৰ কেৰাহীত আজি আমি ভাত বনাবলৈ লৈছোঁ। ভাত নহয় মাংস বনাম। যিহেতু আমি চবেই 50 টকাকৈ তুলি আমি সৰুকৈ এটা পিকনিক খাবলৈ লৈছোঁ। আমি চব আছোঁ আজি আমাৰ গোটেই কাজিনখিনিয়ে মিলি এটা খানা খাম বুলি ভাবিছোঁ। লৈ লৈছোঁ একে ডাঙৰ কেৰাহীটো, ডাঙৰতকৈ ডাঙৰ। এজনী হৈছে আমাৰ জ্যোতিকা, এজনী হৈছে আমাৰ ৰ'জ বাইদেউ, পূৰা নাচি ক'বই পৰা নাই। এজনী জ্যোতিকা, এজনী ৰাখি, দেখিছেনে? গৰম পানী বহাইছে, উপায় নাপায় ইমান ডাঙৰ কেৰাহী কি কৰিব, পানী চানী চব বহাই লৈছে। এজনী বা পূৰা ভিডিঅ' বনাই আছে। ইয়াত বিলাহী, জলকীয়া, মাংস দেখিছে নাই? মাংস চাওক আৰু কেৰাহী চাওক। আমি আলু পিঁয়াজ চব কুটি মেলি ল'লোঁ আৰু এয়া ভাতকণো হৈ গ'ল আমাৰ। তাৰপাছত এয়া হিমাশ্ৰীহঁত আৰু এয়া বাহঁতে দেখিছেনে? এইলৰ মাথাত এডাল সুমিয়াবলৈ গৈ আছে, কিন্তু নোসোমালে সেইটো সৰু তাই মাথাটোহে ডাঙৰ হৈ গ'ল। লাষ্টত এয়া দি দিলে কেৰাহীটোত, ইমান ভগভগাই জ্বলি আছে, তাত যদি পিঁয়াজ নিদিয়ে কেনেকৈ হ'ব? সেইটো কাৰণে দাদাই দি দিলে পিঁয়াজ। এতিয়া ধুনীয়াকৈ হিলাই দিলে পিঁয়াজখিনি, ইয়াক পূৰা একদম আলু চালু দি মাংসটো বনোৱা ষ্টাৰ্ট কৰিলে আমাৰ দাদাই। এতিয়া আমাৰ দি দিলে বায়েকে পূৰা মাংস। কোনে এনেকৈ খায় বাৰু? সৰুকৈ চবেই মিলি, সৰু ডাঙৰ চবেই মিলি সৰু পিকনিকবোৰ কোনে খায়? যদি খায় আপোনালোকেও এনেকৈ মোক কমেণ্ট বক্সত জনাব। আৰু এতিয়া দাদাই মিলি আৰু আমি চবেই মিলি আমি মছলাখিনি দি ল'লোঁ, দেখিছেনে? আমাৰ জ্যোতিকা বাইদেৱে দি দিছে পূৰা মছলা। তাৰপিছত এয়া আমাৰ এতিয়া ৰ'জ বাইদেৱে কি কৰিলে দেখিছেনে? পাহৰি গ'ল, সেইটো কাৰণে পাছতে কাটি দিছে তাই বিলাহী কাটি একদম পূৰা। এতিয়া দাদাই পূৰা হিলাই আছে। আৰু তাৰপিছত আজি আমি মাংস বনাম কিহেদি কওকচোন? এয়া চাওক, আমি গাখীৰেদি মাংস বনাম আজি। আৰু এনেকুৱাই টেষ্টি লাগে, আপোনালোকে এবাৰ বনাই খাই চাবচোন। ইমানেই টেষ্টি লাগিছে মাংস খাই, সেইকাৰণে মাংস নমাবলৈ হৈ গ'ল। এতিয়া জুই কমাইছোঁ। এয়া আমাৰ মাংস টেষ্ট দেখি ৰ'জে কাঁহীত এটা হেৰিও থোৱা নাই, ভাত থোৱা নাই, দেখিছেনে? হাত চেলেকি তাই পূৰা ভাত খোৱাত লাগিছে, পূৰা এটা ভাতো থোৱা নাই, হাততো থোৱা নাই, হেৰিটো থোৱা নাই, কাঁহীটো থোৱা নাই। তাৰপিছত আমাৰ জয়াই কি কৰিছিলে, এটাও কাম কৰা নাছিলে, সেইটো কাৰণে তাইক দিলোঁ বাপেকে কেৰাহীটো ঘঁহ। সেইটো সঁচা বুলি নাভাবিব, তাইক অকণমান এনেই আৰু ঘঁহ বুলি কৈছিলোঁ, পাছত আমিয়ে ধুই দিলোঁ বাৰু। তাৰপিছত এয়া দেখিছেনে কেৰাহীটো তাইক ঘঁহি আছোঁ। তাৰপিছত আমি ৰাতি আমাৰ পেহীহঁতৰ ঘৰলৈ মাতিলে ভাত খাবলৈ, আমি সিহঁতৰ ঘৰতে অলপমান নাচিলোঁ, দেখিছেনে? এয়া আমাৰ পেহা, আমি চব মিলি নাচিলোঁ। নাচি আমাৰ এতিয়া পেহীহঁতে ভাত খাই আছে, পেহী, মাহঁতে, বা এজনী হ'ল আমাৰ বৰমা, বিনু বৰমা বুলি কয়, তেখেতে পূৰা ভাত খাই আছে। এজনী আমাৰ লাকি বা, এজনীয়েতো পূৰা একেবাৰে একদম হাত চেলেকি খাই আছে। তাৰপিছত মই এতিয়া চবেই নাচিছে, ভিডিঅ' এটা নকৰাকৈ কেনেকৈ থাকিব পাৰোঁ। মই এটা ভিডিঅ' কৰি দিলোঁ আৰু দেখিছেনে? এয়া বায়ে নাচি আছে, মই হাততে চেল্ফি নিচিনাকৈ লৈ ভিডিঅ' এটা কৰি দিলোঁ আৰু। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই, আকৌ লগ পাম নতুন